কবিতাৰ শিৰোনাম এজাক এন্ধাৰৰ সৈতে কথা পাতি থাকোঁতে। বালিচৰত এজাক এন্ধাৰৰ সৈতে কথা পাতি থাকোঁতে বৰ লুইতেৰে উটি অহা মুণ্ডহীন এটাই মাত লগালে। তুমি বাট আগুৱাই নিদিয়া হ'লে মই বাৰু কেনেকৈ বগালোহেঁতেন পাহাৰৰ তালত চিৰকাল সেউজ হ'বলৈ। কোনোবাই কৈছিল কিছুমান যাত্ৰা উদ্দেশ্যবিহীন প্ৰতিটো খোজৰে আছে একোটা স্বপ্ন। তুমি কৈছিলা প্ৰতিটো অচিজিল কথাৰে আছে একোটা অৰ্থ। বিশৃংখল জীৱনৰ মধুময় ছন্দ। মই অস্থিৰ আছিলোঁ, অস্থিৰ প্ৰান্তত ৰৈ আছিলোঁ। মোৰ বিবৰ্ণ সময়ক তুমি ৰঙীন কৰি তুলিছিলা। মাজে মাজে ওলমি আছিলোঁ মৌনতাৰে ঢাকি থোৱা দিগন্তৰ কোনোবা বেদনা কোণত। মই কৈছিলোঁ সময় তুমি আহিবা, সময় তুমি হাঁহিবা, পাৰ হৈ অঘৰী বাট মৰুৰ ঘাট। ক্লান্ত কণ্ঠেৰে নদীক সুধিছিলোঁ খলাব মাতলিৰ কথা। কৈছিলোঁ প্ৰস্তাৰিত ব্যথা থমা নিশা ঘৰবোৰ শুই থাকে, চহৰখন শুই থাকে। দূৰণিৰ গাঁওবোৰত দীপচাকি জ্বলে, মই সাৰে থাকোঁ আৰু মৰা জোৰ। তুমি বাট আগুৱাই নিদিয়া হ'লে মই বাৰু কেনেকৈ বগালোহেঁতেন পাহাৰৰ তালত চিৰকাল সেউজ হ'বলৈ। ময়ো অৰণ্য হ'ব খোজোঁ, সেউজীয়া হ'ব খোজোঁ।